যদি গৌ মাতা বুলি কোৱা হয় যে গৌ মাতাৰ হত্যা বন্ধ কৰিবলৈ বিচৰা হৈছে, তাত মোৰ আপত্তি কৰিবলৈ একো নাই। কিন্তু হিন্দু ধৰ্মত বৰাহ অৱতাৰ, ভগৱানৰ বৰাহ অৱতাৰ আছে, ভগৱানৰ মৎস্য অৱতাৰ আছে, ভগৱানৰ কুৰ্ম অৱতাৰ আছে। এতিয়া ভগৱানৰ যিবোৰ অৱতাৰ, বিষ্ণুৰ যিবোৰ অৱতাৰ, সেই অৱতাৰসমূহক হত্যা কৰাটো হিন্দু ধৰ্মৰ সন্মান নে অসন্মান, সেই বিষয়তো মই ভাবোঁ যে বিতৰ্কৰ প্ৰয়োজনীয়তা আছে। আৰু যদি আমি পাৰস্পৰিক, আমি যদি ধৰ্মসমূহৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ কথা কওঁ, তেনেহ'লে যিদৰে মন্দিৰৰ 5 কিলোমিটাৰ তেখেতে কৈছে, মই কৈছোঁ 1 কিলোমিটাৰ হ'ব লাগে। যদি চৰকাৰে, মই 1 কিলোমিটাৰো নকওঁ, যে যিবোৰ, কাৰণ ইছলামত গাহৰিটো হাৰাম বুলি কোৱা হয়, নিষিদ্ধ বুলি কোৱা হয় বা ঘিণ কৰে মুছলমানসকলে, যদি মছজিদৰ 500 মিটাৰ বা 200 মিটাৰ দূৰত্বৰ, বিশেষকৈ নগৰ চহৰসমূহত যদি গাহৰি কটাটো নিষিদ্ধ কৰে, মই ভাবোঁ যে সেয়াও এক ভাল বাৰ্তা যাব, যদি মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা থাকে। কিন্তু এজন জন্ম আৰু বিশ্বাস সূত্ৰে মুছলমান হিচাপে এই কথাও মই স্পষ্ট কৰি দিওঁ, বহুতেই ভবাৰ দৰে মুছলমানৰ কাৰণে কিন্তু গো মাংস ভক্ষণ কৰাটো ফৰজ নহয় বা বাধ্যতামূলক নহয়। এনে কোনো কথা নাই যে গো মাংস নাখালে মুছলমানৰ ধৰ্ম নষ্ট হ'ব, বা এনে কোনো কথা নাই যে গো মাংস নাখালে মুছলমান জীয়াই থাকিব নোৱাৰে। গতিকে আমাৰ সমাজখনত যথেষ্ট ভুল ধাৰণা আছে। ঠিক বক্ৰী ঈদৰ প্ৰাক মুহূৰ্তত, মই আগতে কৈছোঁ বিলখন কেইদিনমান পিছতো আনিব পাৰিলেহেঁতেন, কিন্তু বক্ৰী ঈদৰ মাত্ৰ এসপ্তাহ পূৰ্বে এই বিলখন আনি মুখ্যমন্ত্ৰী মহোদয়ে সচৰাচৰ যিটো কৰে, মেৰুকৰ্ণৰ ৰাজনীতি কৰে, সেই ৰাজনীতিয়ে কৰিব বিচাৰিছে যেন মোৰ লাগিছে। বিধেয়কখনত কোৱা হৈছে যে মন্দিৰ, সত্ৰ বা হিন্দু ধৰ্মাৱলম্বীৰ তীৰ্থস্থান থকা, ধৰ্মস্থান থকা 5 বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত এই স্লটিং বা গো হত্যা চলিব নোৱাৰিব। ভাৰতবৰ্ষৰ বা অসমৰ সংখ্যাগৰিষ্ঠ হিন্দু, লগতে জৈন আৰু শিখসকলৰ ধৰ্মীয় আৱেগক আমি সম্পূৰ্ণৰূপে শ্ৰদ্ধা কৰোঁ। কিন্তু 5 বৰ্গ কিলোমিটাৰ যদি দিয়ে, সেই 5 বৰ্গ কিলোমিটাৰ এলেকায় প্ৰকাৰান্তৰে কিন্তু এইটো নিষিদ্ধ কৰাটোকে বুজাব। মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনালোহেঁতেন যদি আৰ্টিকল 47 যি ডাইৰেক্টিভ অফ প্ৰিন্সিপলত লিখা আছে, যদি ৰাজ্যখনত মদ নিষিদ্ধকৰণৰ কাৰণে তেখেত বিল আনিলেহেঁতেন, মই তেখেতক স্বাগতম জনালোহেঁতেন। কিন্তু সেই কাম কিন্তু তেখেতে কৰা নাই। এটাক ধৰিব আনটোক এৰিব, সেইটো হ'ব নোৱাৰে। নাই নেকি এই কথাবোৰ যদি আমি লুকাই ৰাখো, এই কথাবোৰ যদি আমি ক'বলৈ নোখোজো? মুছলমানৰ ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন অসমত আছে। মুছলমানসকলে যিসকলৰ ওপৰত অভিযোগ অনা হয়, দিনৰ দিন, মাহৰ মাহ, বছৰ বছৰ ধৰি যিসকলক হিংসাৰ চকুৰে চোৱা হয়, যিসকলক অভিযুক্ত কৰা হয়, তেওঁলোকে এই চিন্তা চৰ্চাৰ পৰা, জন্ম নিয়ন্ত্ৰণৰ চিন্তা চৰ্চাত আজি তেওঁলোকে আহিছে। যে অসমত এটা এনেকুৱা দিন আহিব যেতিয়া অকল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিহে নিজকে অসমীয়া বুলি ভাবিব আৰু বাকী বাহিৰত সকলোৱে এখন বিদেশত থকা যেন অনুভৱ কৰিব। আজিৰ তাৰিখত যদি আপুনি কোনোবা মুছলমান গাঁৱত যায়, কোনোবা এজন ব্যক্তি সোধে আপোনাৰ ল'ৰা ছোৱালী কেইজন, দুজনৰ যিজন লগে লগে কৈ দিব আমাৰ 2জন ল'ৰা ছোৱালী। যদি কোনোবা 4-5জন ল'ৰা ছোৱালী যদি আপুনি সোধে, ক'বলৈ লাজ কৰিব মোৰ 5জন ছোৱালী। এই যে লাজ কৰে, এই লাজ কৰাৰ অৰ্থই হৈছে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব এজেণ্ডা আছে যে অসমখনক মুছলিম পপুলেশ্যন বেছি কৰি, মুছলিম জনসংখ্যা বেছি কৰি এটা সময়ত মুছলমান ৰাজ্য হিচাপে ইয়াক ডিক্লেয়াৰ কৰা হ'ব। কিন্তু আজি যিজনে প্ৰস্তাৱ আনিছে পবিত্ৰ বিধানসভাত, প্ৰস্তাৱ অনাজন সন্মানীয় সদস্য কোনোবা এজন মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছে, তেওঁ এই প্ৰস্তাৱ আনিছে। প্ৰস্তাৱ আপোনালোকেহে আনিব লাগিছিল। য'ত য'ত নন মুছলিম মেজৰিটি ডিষ্ট্ৰিক্ট আছিল, সেইবিলাক অতি কম দিনৰ ভিতৰত এখন এখনকৈ মুছলমান মেজৰিটি ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে। মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ হাৰ বেছি হৈ আছে, 2 দিন পিছত দখল কৰিব। শক্তিশালী এখন চৰকাৰ দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে ৰায়দান দিছে।
তাৰপিছত কোনোবাই আহি দখল কৰিব, মা কামাখ্যাৰ মন্দিৰ কোনোবাই দখল কৰিব, কোনোবা গাঁও আহি দখল কৰিব, এনেকুৱা কথা বাৰ্তাবোৰ ক'লে সেইটো আমাৰ সমস্যা সমাধান নহয়। সংখ্যালঘু মানে মুছলমান, এই বস্তুটো আচলতে আমাৰ সমাজৰ পৰা, আমাৰ ৰাজ্যৰ পৰা নোহোৱা কৰিব। যে আজি ইয়াতে মুছলমান ৰাজ্য ইয়াতে কৰাৰ কাৰণে জন্ম নিয়ন্ত্ৰণৰ হাৰ বৃদ্ধি কৰিছে, মই কম মিছা কথা, অসত্য কথা, ই কেতিয়াও হ'ব নোৱাৰে। নন মুছলিম উইমেন্স, তেওঁলোকৰ যদি ফাৰ্টিলিটি হাৰ আৰু কমি যায়, তেন্তে আমাৰ আচলতে প্ৰতি পৰিয়ালত এটাও সন্তান থাকিব নালাগিব। কাৰণ আগতেও আমাৰ ফাৰ্টিলিটি ৰেট বেছি নাছিল, সেইকাৰণে এতিয়াও কম। সেইটো ইমান তেওঁলোকৰ নিচিনাকৈ আমাৰ বৃদ্ধি হোৱা নাই, মুছলমানসকলৰ নিচিনাকৈ। মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জন্ম নিয়ন্ত্ৰণৰ হাৰ বেছি হৈ আছে, দুদিন পিছত দখল কৰিব। কেন্দ্ৰত চৰকাৰ বিজেপি, গৃহ বিভাগ আছে, ৰাজ্য চৰকাৰ বিজেপিৰ, ইয়াতে গৃহ বিভাগ আছে। শক্তিশালী এখন চৰকাৰ দ্বিতীয়বাৰৰ বাবে অসমৰ ৰাইজে ৰায়দান দিছে। তাৰপিছত কোনোবাই আহি দখল কৰিব, মা কামাখ্যাৰ মন্দিৰ কোনোবাই দখল কৰিব, কোনোবা গাঁও আহি দখল কৰিব, এনেকুৱা কথা বাৰ্তাবোৰ ক'লে সেইটো আমাৰ সমস্যা সমাধান নহয়। পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে, কোনোবা কবিয়ে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে, কোনোবা ধৰ্মগুৰুৱে কৈছে জন্ম নিয়ন্ত্ৰণ হ'ব নালাগে। কিন্তু আজি যিজনে প্ৰস্তাৱ আনিছে পবিত্ৰ বিধানসভাত, প্ৰস্তাৱ অনাজন সন্মানীয় সদস্য কোনোবা এজন মুছলমান মাতৃৰ গৰ্ভৰ পৰা জন্ম লৈছে, তেওঁ এই প্ৰস্তাৱ আনিছে। প্ৰস্তাৱ আপোনালোকেহে আনিব লাগিছিল, কিন্তু তেওঁ আনিছে প্ৰস্তাৱ, তেওঁক সমৰ্থন জনাব লাগে, ধন্যবাদ জনাব লাগে। কিন্তু তাৰ পৰিৱৰ্তে বক্ৰ পথেৰে ইয়াক গতি কৰাব বিচাৰিছে। গতিকে ইয়াতে আৰু এজন সন্মানীয় সদস্যই, আপুনি সদস্যৰ কথাত কোৱাতকে আপোনাৰ পইণ্টটো দিয়ক না। আৰু এজন ক'ব লাগিব, try ক'ব to লাগিব, এই কথাখিনি বিপথে পৰিচালিত কৰিব গ'লে আমি কৰিব নিদিওঁ। উপাধ্যক্ষ ডাঙৰীয়া পইণ্টত আৰু এজনে কৈছে ইয়াতে বৰগীত থাকিবনে নাই, ইয়াতে বিয়ানাম থাকিবনে নাই, আপোনাৰ অপিনিয়নটো দিয়ক। That will be more valuable than criticizing opposition. আজি যিসকলক সন্দেহ কৰা হৈছে, যিসকলৰ প্ৰতি আঙুলিয়াই দিয়া হৈছে, আজি তেওঁলোকে বৰগীত গাব শিকিছে, আজি তেওঁলোকৰ গাঁৱত বিহু পাতিছে, আজি বিয়ানাম তেওঁলোকে গাব পৰা হৈছে। তেওঁলোকক সন্দেহ কৰি কোনো লাভ নাই। গতিকে আপোনাৰ জৰিয়তে মাননীয় শ্বাৰমান আলী ডাঙৰীয়াই যিখিনি কথা ইয়াত উত্থাপন কৰিছে, ৰাজনৈতিকভাৱে তাক সমাধান কৰিব নোৱাৰে। সঁচা অৰ্থত অসমত যদি জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে, আন্তৰিকতাৰে কৰিব লাগিব। আৰু গোটেই বিষয়খিনি ইয়াত উত্থাপন হৈছে, মই ভাবোঁ তাৰ ওপৰত আমি আন্তৰিকতাৰে আলোকপাত কৰি তাক সমস্যা সমাধান কৰিব লাগিব। মই একমত, মাইনৰিটি ভোট ইয়াতে হৈছে, মাইনৰিটি ভোট আমাক নালাগে। মাইনৰিটি ভোটৰ জৰিয়তে যোৱা সময়ছোৱাত কোনো এটা ভাল কামেই, কোনো এটা ভাল পদক্ষেপেই এইখন অসমত গ্ৰহণ কৰিব পৰা নাই। তাৰ জৰিয়তে কেৱল কিছু আঁচনি লৈছে, কিছু বেনিফিচিয়াৰী চিলেক্ট কৰিছে, কিছু চিলাই মেচিন, সূতা, কম্বলৰ পৰা আৰম্ভ কৰি কিছু দিছে, যাৰ জৰিয়তে মাইনৰিটি কোনো ডেভেলপমেণ্ট এইখন অসমত হোৱা নাই। মই উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু সদনত নাই, তথাপি মন্ত্ৰীবৰ্গ আছে, মাননীয় মন্ত্ৰীমণ্ডলী আছে, এখেতসকলৰ জৰিয়তে অকণমান পানী দিব। উপাধ্যক্ষ ডাঙৰীয়া পানী পানী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে এইখন অসমত 80ৰ দশকৰ পিছত আজিৰ তাৰিখলৈকে যিখিনি সমস্যা, যিখিনি অভাৱ অভিযোগ, যিখিনি ইছ্যুলৈ ৰাজনীতি হৈছে, যিখিনি দাবী উত্থাপন হৈছে, যিখিনিলৈ সংঘৰ্ষ হৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেইবিলাক বিষয়ৰ লগত অৱগত, গোটেইবিলাক দাবীৰ লগত অৱগত। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান থাকিব, ইয়াতে ডি ভোটাৰৰ সমস্যা, এনআৰচিৰ কাৰণে ইমান দিন দীঘলীয়া লাইন কৰি কষ্ট কৰি ভেৰিফিকেশ্যন দি দিনৰ দিন ৰাতি ৰাতি বিভিন্ন অফিচ আদালতে কাগজ পত্ৰ সংগ্ৰহ কৰি এনআৰচিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ল। আজিও এনআৰচিয়ে ইয়াতে বৈধতা পোৱা নাই, মাটিৰ পট্টা আজি পোৱা নাই, ঘৰখনৰ সমস্যাৰ কথা কৈছে, সেই সমস্যাবিলাক স্থায়ী সমাধান ইয়াতে হোৱা নাই। গতিকে জন্ম নিয়ন্ত্ৰণ কৰাৰ লগে লগে এই সমস্যাবিলাকতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন কাণ দিব লাগিব। তেতিয়াহে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম এখন ৰাজ্য প্ৰতিষ্ঠিত হ'ব। আজি বহুতে কৈছে
বহুত বক্তব্যত কোৱা হৈছে যে আজি ইয়াতে মুছলমান ৰাজ্য ইয়াতে কৰাৰ কাৰণে জন্ম নিয়ন্ত্ৰণৰ হাৰ বৃদ্ধি কৰিছে। মই কম মিছা কথা, অসত্য কথা। ই কেতিয়াও হ'ব নোৱাৰে। অৰ্থনীতিৰ কৰাল গ্ৰাসত যেতিয়া দুবেলা দুমুঠি খাবলৈ নাপায়, এবেলা খালে আনবেলাৰ কথা চিন্তা কৰিব লাগে। ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ যেতিয়া কিতাপ পত্ৰ সাজ পোছাকৰ যেতিয়া অভাৱ, তেতিয়া সেই পৰিয়ালে কেনেকৈ উপাৰ্জন বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰে। আৰু সেই চিন্তা চৰ্চাৰ মাজতে প্ৰতিটো পৰিয়ালত যেতিয়া এটা পৰিয়ালৰ সংখ্যা যেতিয়া সন্তানৰ সংখ্যা বেছি হয়, কেতিয়াবা ময়ে সুধিছিলো যে ককা আইতা আপোনালোকৰ পৰিয়ালত ইমান মানুহৰ সংখ্যা কিয়? তেওঁলোকে উত্তৰ দিছিল যে আমাৰ পৰিয়াল দুখীয়া পৰিয়াল। মোৰ ঘৰত সন্তান, মোৰ ল'ৰা যদি 4টা হয়, ছোৱালী যদি 4টা হয়, খেতি পথাৰত যাব পাৰিব, কাম বন কৰিবলৈ গুৱাহাটী লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি কেৰালা ডিব্ৰুগড় ঠেলা ৰিক্সা চলাব পাৰিব। দিন হাজিৰা কৰিলে এজনে যিমান পায় 4জনে কৰাৰ লগে লগে 4 গুণ পাব, ঘৰখন চলাব পাৰিব। তেনেকুৱাভাৱে অৰ্থনৈতিক কৰাল গ্ৰাসৰ পৰা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বসবাস কৰি তেনেকুৱা চিন্তা চৰ্চা এটা সময়ত এইখন অসমত সংখ্যালঘু মুছলমান মানুহে কৰিছিল। কিন্তু তাৰ সেই চিন্তা চৰ্চাৰ পৰা আজি মুছলমানসকলে যিসকলৰ ওপৰত অভিযোগ অনা হয়, দিনৰ দিন মাহৰ মাহ বছৰ বছৰ ধৰি যিসকলক হিংসাৰ চকুৰে চোৱা হয়, যিসকলক অভিযুক্ত কৰা হয়, তেওঁলোকে এই চিন্তা চৰ্চাৰ পৰা জন্ম নিয়ন্ত্ৰণৰ চিন্তা চৰ্চাত আজি তেওঁলোকে আহিছে। আজি মই ভাবো ইয়াত আইন কৰাৰ মই পক্ষপাতিত্ব, মই পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু যদি আইন কৰাটো ভাল যদিও নকৰে, উপাধ্যক্ষ ডাঙৰীয়া আজি আপোনাৰ ইয়াতে এই পবিত্ৰ বিধানসভাত কৈছো 80ৰ পৰা 90 এটা দশকত জন্ম নিয়ন্ত্ৰণৰ হাৰ মুছলমান গাঁওসমূহত যিমান আছিল 90ৰ পৰা 2000লৈ লাহে লাহে কমি আহিছে। 2000ৰ পৰা 10 চনলৈ আৰু কমি আহিছে। 10 চনৰ পৰা 20 চনলৈ আৰু কমি আহিছে। 20 চনৰ পৰা 2030-40 চন পৰ্যন্ত এইখন অসমত জন্ম নিয়ন্ত্ৰণ কৰিব লাগে বুলি কোনো আইনৰে পোষকতা হয়তো কোনো নকৰিব। কিন্তু তথাপি আমি কৈছো জন্ম নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ আইন আনিব লাগে। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, কেৱল মুছলমানৰ ঘৰতেই 2টাতকৈ 3টা 4টা সন্তান, বেলেগৰ ঘৰত অনা মুছলমানৰ ঘৰত নাই নেকি? সেই কথাবোৰ যদি আমি লুকাই ৰাখো, সেই কথাবোৰ যদি আমি ক'বলৈ নোখোজো, তেনেহ'লে এইখন অসম আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি কৰবাত না কৰবাত বাধাপ্ৰাপ্ত হ'ব লাগিব। গতিকে আপোনাৰ জৰিয়তে মই উপাধ্যক্ষ ডাঙৰীয়া আৰু এটা কথা ক'ব বিচাৰিছো। আজিৰ তাৰিখত যদি আপুনি কোনোবা মুছলমান গাঁৱত যায়, কোনোবা এজন ব্যক্তি সোধে আপোনাৰ ল'ৰা ছোৱালী কেইজন, 2জনৰ 2জন লগে লগে কৈ দিব আমাৰ 2জন ল'ৰা ছোৱালী। যদি কোনোবা 4-5জন ল'ৰা ছোৱালী যদি আপুনি সোধে, ক'বলৈ লাজ কৰিব মোৰ 5জন ছোৱালী। এই যে লাজ কৰে, এই লাজ কৰাৰ অৰ্থই হৈছে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব আৰু চৰকাৰে তাত সদিচ্ছাভাৱে আগুৱাই যাব লাগে। ৰাজনীতিৰ ইয়াতে বোকাচুতীয়া খেল খেলিব নালাগে। এইখন পবিত্ৰ বিধানসভাত সাহিত্যসভাৰ লগত জড়িত থকা উপাধ্যক্ষ মহোদয়, আইনখন অকল মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নহয়। আমি অকণ আপোনালোকে কিয় দুখ পাতি লৈছে? আমিতো সকলোৱে এখেতক মই এখেতৰ নিচিনা সদস্যই বিধানসভাৰ প্ৰতিজন সদস্যৰ মন যদি এনেকুৱা থাকে, নিশ্চিতভাৱে অসম আগুৱাই যাব। আপোনাৰ মন পবিত্ৰ, চবৰে মন পবিত্ৰ, চিন্তা কৰিব নালাগে। চবৰে মন পবিত্ৰ আছে। প্লিজ ডাউন, প্লিজ